Hello guys, আজিৰ এই ভিডিঅ'টোত আপোনাক স্বাগতম জনাইছো। Friends, যদি আপুনি এজন ইউটিউবাৰ নাইবা ইউটিউবত চেনেল খুলিম বুলি ভাবি আছে তেন্তে নিশ্চয় আপোনাৰ মনত এটা চিন্তা আহিছে চাগে যে অসমত এটা ইউটিউব চেনেল খুলিলে কিমাননো সাকসেস হ'ব, কিমান মানুহেনো অসমত ইউটিউব ইউজ কৰে বা ইউটিউব চলায়। So friends, এনেকুৱা খ্যাল বা এনেকুৱা চিন্তা মোৰ মনতো আহিছিলে প্ৰথমত, কিন্তু মই যেতিয়া একচুয়াল ডাটাখিনি বা একচুয়াল ৰিপোৰ্ট বা একচুয়াল ইনফৰমেশন তথ্যখিনি চাইছো তেতিয়া এইবোৰ খ্যাল বা এইবোৰ চিন্তা মোৰ মনৰ পৰা আঁতৰি গৈছে। ফ্ৰেন্ডছ, আজি সেইখিনি বস্তু বা সেইখিনি তথ্য মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিবলৈ ওলাইছো। জানিবলৈ প্লিজ মোৰ এই ভিডিঅ'টো স্কিপ নকৰি পেলাই চাই থাকক। অলপ সময়ৰ ভিডিঅ' হয়, বৰ নহ'ব নিশ্চয়। যদি আপোনালোকে মোক জানে নাইবা এইটো চেনেলত নতুন আহিছে, মোৰ নাম আৰিফ আৰু আপোনালোকে চাই আছে আপোনালোকৰ এই চেনেল আছামিজ গাই। এনেদৰে ইম্পৰ্টেণ্ট আৰু গুৰুত্বপূৰ্ণ তথ্য লৈ পেলাই মই ভিডিঅ' আপোনাৰ ওচৰত আনিয়ে থাকোঁ। চ' এতিয়ালৈকে যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ তলত ৰেড কালাৰ বটনত প্ৰেছ কৰি পেলাই ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ছাইডত যোনটো ঘণ্টি আছে তাতো প্ৰেছ কৰিব। তেতিয়া মোৰ ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপুনি বহুত সোনকালে পাই থাকিব বন্ধু। বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ফ্ৰেন্ডছ, প্ৰথমতে ভাবক অসমত জনসংখ্যা মানে টোটেল পপুলেশ্যন কিমান আছে। এপ্ৰক্সিমেটলি 4 কোটি, তাতছে অধিক আছে, কিন্তু আমি 4 কোটিয়ে ধৰিলোঁ। 4 কোটি মানে 40 মিলিয়ন। এতিয়া 4 কোটি মানুহৰ পৰা গোটেইকেইটা মানুহেতো ইণ্টাৰনেট ব্যৱহাৰ নকৰে। যদি 4 কোটি মানুহক আমি 100% বুলি ধৰোঁ তেন্তে তাৰে 25% মানুহেতো কমচে কম ইণ্টাৰনেট ইউজ কৰে এটলিষ্ট। বেলেগ ৰাজ্যততো বহুত বেছি, 90%তছে এবভ মানুহে মানে বেছি মানুহে ইণ্টাৰনেট ব্যৱহাৰ কৰে, কিন্তু অসমত মিনিমাম 25% মানুহেতো ইণ্টাৰনেট ব্যৱহাৰ কৰে। এতিয়া 4 কোটিৰ 25% হৈছে 1 কোটি। চ' 1 কোটি মানুহে অসমত ইণ্টাৰনেট ব্যৱহাৰ কৰি আছে। এতিয়া 1 কোটি মানুহে যে ইণ্টাৰনেট ব্যৱহাৰ কৰি আছে, গোটেইকেইজন মানুহেতো ইউটিউব ব্যৱহাৰ নকৰে। ইণ্টাৰনেট ব্যৱহাৰ কৰা মেক্সিমাম মানুহেই ইউটিউব ব্যৱহাৰ কৰে, কিন্তু আমি মাত্ৰ 50% ধৰোঁ। সেই 1 কোটি মানুহে যে ইণ্টাৰনেট ব্যৱহাৰ কৰে তাৰ পৰা 50% মানুহে ইউটিউব ব্যৱহাৰ কৰে। মানে 50 লাখ, 100 লাখে 1 কোটি কৰে, তেন্তে 50 লাখ মানুহে ইউটিউব ব্যৱহাৰ কৰি আছে অসমত। তো ফ্ৰেণ্ডছ, ভাবকচোন যদি ইউটিউবত এতিয়া অসমত 50 লাখ মানুহ এক্টিভ ভিউৱাৰ্ছ আছে তেন্তে এইটো জেগাত কিবা মানে চিন্তা কৰিবলগীয়া কথা আছেনে ইউটিউবাৰসকলৰ? এতিয়া অসমত যোনটো টপ চেনেল আছে সেইটো হৈছে ভইচ আছাম। সেইটো ছাবস্ক্ৰাইবাৰ আছে টোটেল 3,70,000। চ' 3,70,000 আৰু 50 লাখ কম্পেয়াৰ কৰি চাওক সেই চেনেলটো আৰু কিমানখিনি গ্ৰ' কৰিব পাৰিব। আৰু এটা কথাটো সাধাৰণ কথা আমি জানো সকলোৱে যে ইণ্টাৰনেট ব্যৱহাৰকাৰী বা ইউটিউব ব্যৱহাৰকাৰী সকলোবোৰৰ সংখ্যা অধিক হ'ব, মানে বেছি বাঢ়িব ভৱিষ্যতত, কিন্তু কমি নাযায় কেতিয়াও। চ' আল্টিমেটলি কি ইয়াৰ পৰা কি বুজা যায় যে আমাৰ বহুত বেছি স্ক'প আছে ইউটিউবত অসমত। চ' ফ্ৰেণ্ডছ, এতিয়ালৈকে মানুহে কিয় ছাবস্ক্ৰাইব কৰা নাই? 50 লাখ মানুহে যদি ইউটিউব চাই আছে তেন্তে ছাবস্ক্ৰাইবাৰ ইমান কম কিয়? এনেকুৱা খেয়াল আমাৰ মনত নিশ্চয় আহিব পাৰে, আপোনাৰ মনতো আহিছে চাগে। কাৰণ চাওক, অসমৰ বহুত মানুহে ইউটিউব ব্যৱহাৰ কৰে যোনবোৰে নাজানে একচুৱেলি ছাবস্ক্ৰাইবাৰ মানে কি, ছাবস্ক্ৰাইব কৰিলে কি হয় বা ছাবস্ক্ৰাইব কৰা বেনিফিটকেইটা কি হ'ব। কিছুমানেতো ভাবে যে ছাবস্ক্ৰাইব কৰিলে কিবা পইচা দিব লগা হয় নেকি। এই ছাবস্ক্ৰাইবাৰ লৈ পেলাই বা ছাবস্ক্ৰাইব লৈ পেলাই এটা মিছকনচেপ্ট চলি আছে অসমৰ মানুহৰ মাজত। এই মিছকনচেপ্টটো যেতিয়া আঁতৰি যাব লাহে লাহে, তেতিয়া লাহে লাহে আমাৰ অসমৰ ইউটিউবাৰসকলেও মিলিয়নছত ভৰি দিব ছাবস্ক্ৰাইবাৰত। চ' ফ্ৰেণ্ডছ, যদি আপুনি ইউটিউবত কিবা এটা কৰিম বুলি ভাবিছে, ইউটিউব চেনেল খুলিম বুলি ভাবি আছে, তেন্তে এইটোৱে একদম একুৰেট বা একদম শুদ্ধ সঠিক সময়। খুলি লওক আৰু কাম কৰা আৰম্ভ কৰি দিয়ক। নিশ্চয় আপুনি সফল হ'ব এদিন। আশা কৰোঁ আপোনাক ভাল কিবা এটা জনাব পাৰিছোঁ। যদি পাৰিছোঁ তেন্তে প্লিজ মোৰ ভিডিঅ'টো লাইক কৰি দিব। আপোনাৰ লাইক কৰাৰ পাছতহে মোৰ ভিডিঅ' বনোৱাৰ যোনটো পৰিশ্ৰম আছে তাৰ ফল মই পাম। আৰু যদি কিবা সুধিব লগা আছে মোক তেন্তে প্লিজ তলত কমেণ্ট বক্সত পষ্ট কৰি দিব। মই সোনকালে আপোনাক সেইটোৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। আজিৰ কাৰণে ইমানখিনি আছিলে বন্ধু। নেক্সট ভিডিঅ'ত আকৌ লগ পাম ভাল কিবা এটা টপিক লৈ পেলাই। তেতিয়ালৈকে সুস্থ থাকক, সুৰক্ষিত থাকক। বাই বাই।